Hello everyone, welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰ বাৰু ভালে আৰু আজি আমি আহিছোঁ ভান্তে বাবা মন্দিৰ লিডুলে আৰু মোৰ লগত আছে ভন্টি এয়া হেল্ল' আজি আমি আহিলোঁ লিডুলে ভান্তে বাবা মন্দিৰলৈ আহি পিনি পূজা মেলি অলপ কৰা হ'ল তাৰপিছত আপোনালোকক দেখুৱাম ইয়াৰ বাহিৰৰ পৰিৱেশ বহুত ধুনীয়া শান্ত ঠাণ্ডা পৰিৱেশ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম আৰু আমি বাবাৰ পৰা এইমাত্ৰ পাথৰ লৈ আহিলোঁ আৰু চেণ্ট এইবোৰ জৰাই মেলি লৈ আহিলোঁ সকলোবোৰ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই পাব এয়াই হৈছে ভান্তে বাবা মন্দিৰ এই মন্দিৰটো মাৰ্ঘেৰিটাৰ মোলাং নামৰ এখন গাঁৱত আছে মন্দিৰৰ বাহিৰৰ পৰিৱেশ সব কি সুন্দৰ বহুত ধুনীয়াকৈ ৰাখিছে চাফ চিকুণকৈ ৰাখিছে আৰু এই বিল্ডিংটোৰ ভিতৰতে আমি বাবাজনক লগ কৰিবলৈ সোমাই যাব লাগিব এনেকৈ চকী টেবুল ৰখা হৈছে আপোনালোকে ইয়াত আহিলে কিবা কিবি খোৱা বস্তু লৈ আহিলে ইয়াতে খাব পাৰিব বহিব পাৰিব এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বাবাক লগ কৰিবলৈ যাওঁ সোমাই গৈয়ে দেখিলোঁ এইবোৰ চকচোন কুকুৰ ইমান ধুনীয়া ধুনীয়া বগা বগা কুকুৰ এনেকুৱা কুকুৰ ইয়াত প্ৰায়ে 83টা আছে বুলি শুনিছোঁ গন্তি কৰা নাই বাৰু তথাপিও ইয়াত থকা মানুহে কৈছে কুকুৰবোৰ আপোনালোকক একো নকৰে ভয় খাব নালাগে কিন্তু অলপ ভুকিব এতিয়া আমি ওপৰলৈ উঠি গৈ এনেদৰে ধূপ মম জ্বলাইছোঁ ভিতৰত জ্বলাব নিদিয়ে এনেকৈ বাহিৰত ৰখা হৈছে এনেকৈ ইয়াত বাহিৰতে জ্বলাব লাগিব আপোনালোকে ঘৰৰ পৰা ধূপ আৰু মম লৈ আহিব পাৰে ইচ্ছা কৰিলে ইয়াত কাষতে দোকান আছে দোকানৰ পৰাও কিনি ল'ব পাৰিব আপোনালোকক যি বস্তু লাগে সকলোবোৰ বস্তু ইয়াতে পাই যাব বহুত মানুহ হৈছিল আজি বহুত মানুহ আহিছে আমি এনেদৰে ইয়াত প্ৰাৰ্থনা কৰিছোঁ এয়া এতিয়া ভন্টিয়ে ধূপ আৰু মম জ্বলাইছে এতিয়া আমি আহি পালোঁ ভান্তে বাবা মন্দিৰ আহি পাই চাকি জ্বলালোঁ চাকি মম জ্বলালোঁ এইফালে চাব পাৰিছে এইফালে মন্দিৰৰ এইফালে মূৰ্তিবোৰ আছে মানুহ আহিছে আৰু মানুহবোৰে জ্বলাই আছে আৰু ক'ত কি জ্বলাই আছে আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম ভিডিঅ'টো আগলৈকে চাই যাওক এয়াই হৈছে মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ চকচোন ইমান ধুনীয়াকৈ মূৰ্তিবোৰ সজাই ৰাখিছে ফুলেৰে আৰু শুনিছোঁ মূৰ্তিবোৰ ইয়াৰ নহয় ম্যানমাৰৰ পৰা অনা হৈছে বুলি শুনিছোঁ বহুত ধুনীয়াকৈ সজাই থৈছে দেখিয়ে ভাল লাগি গৈছে আৰু এতিয়া আমি যে জ্বলাইছিলোঁ ধূপবোৰ তাৰে পেকেটবোৰ এনেদৰে বান্ধি দিছোঁ আৰু শুনিছোঁ এনেকৈ পেকেটবোৰ বান্ধিলে মনৰ আশা পূৰ হয় বুলি আৰু আপোনালোকে দেখিব পাৰিছে ইয়াত কিমানবোৰ পেকেট জমা হৈ আছে সকলোৰে একোটা একোটা মনৰ আশা ইয়াত জমা হৈ আছে আমিও বান্ধি ল'লোঁ এনেদৰে ধূপৰ পেকেটবোৰ এতিয়া আমি বাবাক লগ কৰিবলৈ গ'লোঁ বাবা এনেদৰে চেণ্ট আৰু পাথৰ জাৰি সকলোকে দি আছে এতিয়া ময়ো বহি গ'লোঁ বাবাৰ আশীৰ্বাদ ল'বলৈ আৰু ইয়াত বহুতো ডাঙৰ ডাঙৰ এক্টৰ ছিংগাৰ ইউটিউবাৰ আহিছে আৰু আপোনালোকেও যদি অহা নাই এবাৰ আহি চাব ভাল পাব আহিলে আৰু আজি বহুত মানুহ আহিছে সেইবাবে লাইন পাতিব লগা হৈছে ভন্টি ৰৈ আছে এয়া তাই চেণ্ট আৰু পাথৰ লোৱা হৈ গ'ল আশীৰ্বাদ দিয়া হৈ গ'ল এতিয়া আমি বাহিৰলৈ ওলাই যাম এয়া হৈছে মন্দিৰৰ বাহিৰৰ পৰিৱেশ বহুত মানুহ হৈছে বহুত ঠাইৰ পৰা মানুহ আহিছে এইফালে চাওক এইফালে ফটো ছেশ্যন চলি আছে এইফালে ফটোৰ বাবে পোষ্ট দি আছে এইফালে সকলোৱে ফটো তুলি আছে আৰু এইফালে এইবোৰ বহিবৰ বাবে বনাই দিছে ৰেষ্ট ল'বৰ বাবে আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু এইফালে চাওক আপোনালোকে কুকুৰবোৰ চাওক এইবোৰ ঘূৰি আছে এনেকৈ বহুত কুকুৰ আছে ইয়াত
দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা এয়া চাওক আৰু এয়া ভণ্টি এইফালে চাই দে কেনেকুৱা লাগিছে আজি ভাল লাগিছে একদম পূৰা শান্ত পৰিৱেশ বহুত ধুনীয়া হয় আৰু চাৰিওফালে পূৰা চাফ চিকুণ অকণমানো লেতেৰা নাই পূৰা চাফ চিকুণ হয় আপোনালোকক সকলোবোৰ দেখাই থাকিম আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই যাব এয়া ভণ্টি কুকুৰ লৈ আছে পূৰা শান্ত হয় এটি একো নকৰে কাকো নাকামোৰে বহুত শান্ত এয়া আৰু এইবোৰ চব মন্দিৰৰ বাহিৰত ইমান ধুনীয়াকৈ ফুলবোৰ এনেকৈ থৈছে ৰাখিছে দেখিয়ে ভাল লাগি গৈছে বহুত ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইবোৰ হৈছে নীলকমল বহুত ধুনীয়াকৈ ফুলি আছে এইবোৰ এতিয়া আমি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ এয়া চাওক মন্দিৰৰ বাহিৰৰ পৰিৱেশ বহুত সুন্দৰ হয় আৰু মন্দিৰৰ বাহিৰতে এনেদৰে এখন পাৰ্ক আছে আৰু পাৰ্কৰ আগত আছে এখন গেট এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এয়া হৈছে পাৰ্কৰ ভিতৰৰ ভাগ খুবেই সুন্দৰ বহুত ধুনীয়া বহুত গছ-গছনি আছে চাৰিওফালে সেউজীয়া সেউজীয়া আৰু এইবোৰ হৈছে গেষ্ট হাউচ দূৰৰ পৰা মানুহ আহিলে ইয়াতে থাকিব পাৰে এইবোৰ বহুত ধুনীয়াকৈ অমিতা লাগি আছে ইয়াৰ পিছফালে আছে এয়া অশোক স্তম্ভ মই আপোনালোকক জুম কৰি দেখাই দিম পাৰ্কখন খুবেই ধুনীয়া হয় আমি ইয়াত কেইখনমান ফটোজ আৰু ৰিলছ বনাই ল'লোঁ ভিডিঅ'টোৰ শেষত মই এড কৰি দিম সকলোবোৰ ভিডিঅ'জ আৰু ফটোজ এতিয়া আমি মন্দিৰৰ পৰা গৈ খাব ল'লোঁ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ খুবেই ভোক লাগি আছিল আৰু ইয়াৰ পৰা গৈ আমি বেলেগ এঠাইলৈ গ'লোঁ আৰু তাৰ ভিডিঅ'টো মই নেক্সট ব্লগত দি দিম কাৰণ এইটো ব্লগ অলৰেডি বহুত দীঘল হৈ গৈছে তাৰ বাবে আপোনালোকে নেক্সট ব্লগৰ বাবে অপেক্ষা কৰক আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ আহি আছোঁ এটি নতুন ভিডিঅ' সৈতে আজিলৈ আহোঁ বাই বাই